নমস্কাৰ। আজি আপোনালোকৰ কাৰণে আমাৰ অসমীয়াৰ অতিকে প্ৰিয় টেকলি পিঠাৰ এটা ৰেচিপি লৈছোঁ। একদম ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাম ধুনীয়াকৈ ঘৰতে টেকলি পিঠা এনেকৈ বনাব পাৰিব। তে বলক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি নাৰিকল এটা ধুনীয়াকৈ চুকি লৈছোঁ। ইয়াৰে যিখিনি লাগে যিমানখিনি প্ৰয়োজন সিমানখিনি ব্যৱহাৰ কৰি এটা নাৰিকল প্ৰথমতে আমি চুকি লৈছোঁ। তো পিঠা বনোৱাৰ কাৰণে মেইন বস্তুটো হ'ল চাউলৰ গুড়া কৰি তাৰ পৰাহে আমি পিঠা বনাব পাৰিম। সেইকাৰণে আমি ইয়াতে লৈছোঁ আইজোঙৰ নতুন চাউলটো। নতুন চাউলৰ পিঠা খাইহে মানে ভাল লাগে, সেইকাৰণে আইজোঙৰ নতুন চাউলটো বঢ়িয়াকৈ ধুই পাখলি লৈছোঁ। আউলা চাউল লৈ কিনে চাউলটো অলপ শুকাই কিনে এতিয়া ধুনীয়াকৈ চাউলখিনি গুড়া কৰি ল'ম, মিক্সিতে গুড়া কৰিম। তো গুড়া কৰা হৈ গ'ল, কিন্তু এইখিনি গুড়া কৰা নহয়। এতিয়া আমি কি কৰিব লাগিব, এই যিখিনি গুড়া কৰিলোঁ এইখিনি চাংলি এখনত লৈ বঢ়িয়াকৈ চালবা লাগিব। চালাৰ পাছত আৰু চাংলিখনত যিখিনি ৰৈ যায় মানে দখৰা টাইপত যিখিনি ৰৈ যায় সেইখিনি আৰু মিক্সিত দি আৰু আমি গুড়া কৰিব লাগিব। তো এনেকৈ ধুনীয়াকৈ গোটেই প্ৰচেছটো কৰি আমি একদম মিহি যিটো অলব গুড়া সেইটো দিহে আমাৰ পিঠা হ'ব। তে গোটেইখিনি চাউল এনেকৈ ধুনীয়াকৈ মিক্সিত গুড়া কৰি চাংলিত চালি একদম মিহি গুড়াটো উলিয়াই ল'লোঁ। এতিয়া আমি পিঠা বনোৱাৰ কাৰণে একদম চাউলৰ গুড়াটো ৰেডি হৈ গৈছে। এতিয়া প্ৰথমতে আমি ইয়াতে অলপমান বেকিং পাউডাৰ ব্যৱহাৰ কৰিম, একদম কম পৰিমাণে অলপ নিমখ, আৰু যিমান পৰিমাণৰ পিঠাগুড়ি থাকিব সেই হিচাপত আমি চেনি দিছোঁ। আমি 1.5 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। ইবাৰি আমি দিম নাৰিকল। আমি এটা নাৰিকল চুকি লৈছোঁ। আমি গোটেই নাৰিকল চুকাখিনি গোটেইখিনি দিম। যাই যিমান মানে খাই ভাল পায় নাৰিকল সেই হিচাপত দিলে হ'ল। পিঠাগুড়িৰ লগত একো কথা নাই। যদি কোনোবাই বেছি মিঠা খাই ভাল পায় নাৰিকল বেছিকৈ দি দিলে হ'ল, আৰু কোনোবাই যদি কমকৈ খাই ভাল পায় কমকৈ দিলে হ'ল। তো এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিম। তে পিঠাগুড়ি, নাৰিকল, নিমখ, চেনি, বেকিং পাউডাৰ গোটেইখিনি একদম ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া আমি এইখিনি সানতে একদম কম পৰিমাণে অলপমান পানী ব্যৱহাৰ কৰিম, যাতে মানে মিক্সটোও ভাল হয় আৰু অলপ আঠাজাতীয় হয়। যিহেতু আমি নাৰিকল ব্যৱহাৰ কৰিছোঁৱে, নাৰিকলত অলপ পানী জাতীয়টো থাকেতো, তো সেইকাৰণে একদম কম পৰিমাণে অলপ পানী দিছোঁ। তো গোটেইখিনি বঢ়িয়াকৈ মিক্স কৰা হৈ গ'ল। যিহেতু অলপ দখৰা টাইপ হৈ আছে এতিয়াও, সেইকাৰণে আমি আৰু একবাৰ ধুনীয়াকৈ চাংলিত চালি দিম, যাতে বঢ়িয়াকৈ গোটেইখিনি একদম মিহি গুড়া টাইপ হৈ যায়। তেতিয়া আমাৰ পিঠা সেই বানতে সুবিধা হ'ব। সেইকাৰণে আমি আৰু একবাৰ ধুনীয়াকৈ চাংলিত চালি ল'ম গোটেইখিনি। তো দেখছি না গোটেইখিনি ধুনীয়াকৈ চালি ল'লোঁ। এতিয়া পিঠা বনাব লাগে। তো যিহেতু আমাৰ টেকলি নাই সেইকাৰণে আমি কেটলিতে বনাম পিঠা। সেইকাৰণে ইফালে পানী দি কিনে কেটলিটো গেছত উঠাই দিলোঁ। যিহেতু পানীৰ মানে ভাপত পিঠাখন সিজব, সেইকাৰণে পানীখিনি একদম ভালকৈ উতলাই দিব লাগিব, একদম ভককৈ উতলাই দিব লাগিব। আৰু কেটলিৰ মুখখন এনেকৈ পিঠাগুড়ি দিয়ে বন্ধ কৰি দিব লাগিব, যাতে ভাপটো ওলাই যাব নোৱাৰে। ভাপটো ডাইৰেক্ট পিঠাত লাগি যায়, বাহিৰত ওলাই যাব নোৱাৰে। সেইকাৰণে মুখখন পিঠাগুড়ি দিয়ে বঢ়িয়াকৈ ঢাকি দিয়া হৈছে। তো এতিয়া আমি কি কৰিব লাগিব, টেকলিত ঢাকনখনত পিঠাগুড়ি দিয়াৰ আগতে এনেকৈ মিঠাতেল হওক ৰিফাইন হওক ধুনীয়াকৈ মুচি ল'লি হ'ল। মুচি ল'লি কি হয়, পিঠা সেই তাতে লাগি নধৰে, তাৰমানে ধুনীয়াকৈ হোৱাৰ পাছত ধুনীয়াকৈ ওলাই আহিব। তো এতিয়া আমি মিক্স কৰি থোৱা পিঠাগুড়ি সেই ঢাকনখনত বঢ়িয়াকৈ দি দিম। এতিয়া আপোনালোকৰ তেতলিটো যদি সৰু হয় কথা নাই, তেতিয়া পিঠাখনৰ চাইজটো সৰু হ'ব, আৰু তেতলি ডাঙৰ হ'লে পিঠাখনৰ চাইজটো ডাঙৰ হ'ব। আৰু আপোনালোকে তেতলিত ঢাকনখনত সমানকৈও পিঠাগুড়ি ল'ব পাৰে। আমি অলপমান ওখ কৰি দিছোঁ, তেতিয়া পিঠাখন অলপমান ওখহেন হ'ব। এতিয়া আমাৰ পিঠাগুড়ি যাতে ঢাকনখনৰ পৰা ওলাই নাযায়, তাৰে কাৰণে আমি এখন কটন ধুতিৰ কাপোৰ এখন পানীত ভিজাই লৈ আতি বঢ়িয়াকৈ ঢাকনখনত ধুনীয়াকৈ মেৰিয়াই দিব লাগিব, যাতে আমাৰ পিঠাগুড়িখিনি কোনো কাৰণত ওলাই নাযায়। ধুনীয়াকৈ মেৰিয়াই আমি কেটলিৰ মুখত দি দিম। কেটলিৰ মুখত দি দিলোঁ। পানী একদম ভকভকে উতাল আহি আছে। এতিয়া খুব বেছি 15 মিনিট, তাৰপিছত আমাৰ টেকলি পিঠা ৰেডি হৈ যাব। কেটলি মুখত দিয়া পিঠা বুলিও ক'ব পাৰে। তো প্ৰায় 15 মিনিট পাছত আমি ঢাকনখন উঠাই আনিছোঁ। আমাৰ পিঠা ৰেডি হৈ গ'ল। চাওক ঠঙা ওলাই আছে একদম, আৰু কেনে মজা চেফ এটা হৈ গৈছে দেখছি না। আৰু আমাৰ কেটলিটো ডাঙৰ আছিল না, সেইকাৰণে পিঠাখনো বঢ়িয়া চাইজ ডাঙৰ হৈছে। আৰু এতিয়া আমি বাকী থকা গোটেইখিনি পিঠাগুড়িৰ এনেধৰণে পিঠা বানাই ল'ম। তে এতিয়া আপুনি থকথৈকা গাখীৰ দিয়া চাহেদি খায়, লাল চাহেদি খায়, যাই যেনেকৈ ভাল পায় সেনেকৈ খাব পাৰিব। আমাৰ টেকলি পিঠা ৰেডি হৈ গ'ল। তো এইটোৱে আছিল আমাৰ অসমীয়াৰ অতিকৈ প্ৰিয় টেকলি পিঠাৰ এটা ধুনীয়া ৰেচিপি। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে লাইক এটা কৰি দিব। তে আজিৰ কাৰণে এৰিলোঁ, নমস্কাৰ।